কোন এই লোকসকল আৰু কিয় এনেদৰে এটা কফিন লগত লৈ ডান্স কৰি থাকে? আপোনালোকে দেখিছে চাগে এই লোকসকলে ক'লা কোট পিন্ধি থাকে। আচলতে এই লোকসকল হৈছে ৱেষ্ট আফ্ৰিকাৰ ঘানাত এটা কোম্পানী আছে বেঞ্জামিন, আৰু এই লোকসকল সেই কোম্পানীৰে ফেলবেৰিজ সেই লোকসকলক কোৱা হয় যিয়ে কফিন উঠাই নিয়াৰ কাম কৰে। কিন্তু আচল কথাটো হ'ল এইটো যে এই লোকসকলে কফিন নিয়াৰ সময়ত ডান্স কিয় কৰে? এওঁলোকে মানুহৰ মৃত্যু হ'লে ভাল পায় নেকি? আচলতে বন্ধু-বান্ধৱীসকল, মৰাৰ পিছত দুখটো সকলোৱে কৰে, কিন্তু কিছু লোকৰ মতে যেতিয়া তেওঁলোকৰ প্ৰিয়জন এই পৃথিৱীৰ পৰা যায় তেতিয়া যাতে তেওঁৰ আত্মা হাঁহি মুখে যাব পাৰে, আৰু যাতে তেওঁৰ বিদেশী আত্মাই শান্তি লাভ কৰে, সেইবাবে এই লোকসকলে হাঁহি মুখে তেওঁলোকক ফূৰ্তিৰে বিদায় কৰে। তো বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু এনেকুৱা ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।